নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় সকলোৱে ভাল। তপন এন পুলকলৈ পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দুৰ্গা পূজা অষ্টমীৰ দিনাখন পূজা চাবলৈ আহি আছোঁ। ৰাস্তাটো পূৰা আগত দেখোন পূৰা ট্ৰেফিক হৈ আছে। কোনফালে যাম এতিয়া? দুৰ্গা পূজাত ঠিক আছে, আমি একচুৱেলি মেইন ৰোডলৈ যাব লগা আছিলে। মেইন ৰোডলৈ যাব নোৱাৰিলোঁ, শ্বৰ্টকাটিং ৰাস্তাতে আহি আছোঁ। ৰাস্তাটো ভাল নহয় এতিয়া। ঠিক আছে, ব'লক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আহি থাকক মোৰ লগত। পূজা বস্তু ল'ব লগা আছিলে। পূজা এতিয়া আমাৰ অংকিতাক ওচৰতে থৈ যাওঁ। ওচৰতে দোকান এখন আছে, দোকানৰ পৰা বস্তুখিনি লৈ আহিব লাগিব। দোকান এখন দেখিছোঁ, নাৰিকল চাৰিকল চব আছে। আৰু একচুৱেলি ভিডিঅ'টো কপিৰাইট লাগে বুলি মই অলপ চাইলেণ্টত কৈ আছোঁ, কি ক'ব। আহক। इधर से भैया, गाँव किधर है आपका? उड़ीसा भवानीपट्टनम। उड़ीसा का? ठीक है, ठीक है। उड़ीसा कौन सा गांव का है आपका, बोलो? उड़ीसा भवानीपट्टनम। उड़ीसा भवानीपुर है। अच्छा, आपका पूरा नाम बताइए। बीरन मंगराज। बीरन मंगराज, ठीक है। आप कितना दिन हो गया ऐसा, मतलब वो पूजा का वो सब जो दुकान दे रहे हैं ना, कितना दिन हो गया बोलो? मैं अभी दुकान नहीं दे रहा हूँ, मेरा एक भैया का है। ओके। 3 दिन के लिए वो उधर काम कर रहा हूँ। এই ল'ৰাজনলৈ দেখিছেনে? তেখেতৰ হাতটো কিবা কোম্পানী কাম কৰি থাকোঁতে মেচিনত সোমাই গ'ল বোলে। পিছত হাতটো কাটিব লগা হৈ পৰিলে। পূজা বস্তুখিনিতো তেখেতে ভালকৈ বান্ধিব পৰা নাই, কি ক'ব, বেয়া লাগিছে। भैया, आपको थोड़ा हाथ दिखाइए मेरे को। माय गॉड, कृष्ण। কি ক'ব, ল'ৰাজনক দেখি বেয়া লাগিছে। এতিয়া এই হাতখনেদি তেখেতে কোনো কাম এটা কৰিব পৰা নাই। আপোনালোকে ভিডিঅ'টো প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব। এই ল'ৰাজনক পাই যদি আপোনালোকে অকণমান সহায় কৰিব বুলি মই ভাবিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো প্লিজ স্কিপ নকৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। नहीं, कुछ बोलना है तो बोलिए। अभी तो काम नहीं मिल रहा है, कुछ नहीं, इसलिए ये कर और रहा है। ठीक है, उड़ीसा कौन सा गांव का नाम बताएगा क्या आप? मेरा गांव हाँ, मेरा गांव मालूम नहीं होगा, लेकिन भवानीपट्टनम बोलते हैं। लेकिन हमारा गांव ऊपर धंधा है। वो तो ना है। आपका मम्मी पापा है क्या? हाँ, मेरा मम्मी है, मेरा पापा नहीं है। पापा नहीं है, ठीक है। आपका जीवन, मैं आसामीज में बोल रहा हूँ, जीवन खूब ठीक है। তেতিয়াহ'লে ব'লক আমি পূজা মণ্ডপৰ ভিতৰত সোমাই ইয়াত কৃষ্ণ প্ৰভু দেৱীৰ ওচৰতে আমি সেৱা লৈছোঁ। অংকিতা, এই ৰ'বা, ধূপ তুমিও লৈ লোৱাচোন বাৰু। লোৱা, খাওঁ কোৱা, সেইফালে খাওঁ কোৱা। হ'ব দে, তুমি দুটা হ'ব। এতিয়া আমাৰ পূজা কৰা হৈ গ'ল, লগে লগে আন্ধাৰো হৈ আহিছে। আজি ৰাতি বোলে কিবা প্ৰগ্ৰাম আছে বোলে, ইয়াত বোলে কিবা আহিব বোলে, গায়ক চায়ক কোনোবা আহিব। ঠিকে আছে, তেতিয়াহ'লে ভিডিঅ'টো ইমানলৈকে চাব। আপোনালোকে কি ধুনীয়া পৰিৱেশ চাব। ইয়াত মানুহৰ সমাগমবিলাকো বহুত বেছি হৈছে। ভিডিঅ' কৰিবলৈও নোৱাৰা নিচিনা হৈ গৈছে। প্লিজ যিমানখিনি হয় আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট সকলোৱে যে কৰে। ধন্যবাদ। জয় অসম।